আপোনালোক সকলোকে মনিকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই পাভ মাছৰ ৰেচিপি এটা লৈছোঁ সৰিয়হ দি বনাম বুলি। সৰিয়হ দি কেনেকৈ বনাইছোঁ আপোনালোকক দেখাওঁ। এয়া মাছখিনি মই হালধি অকণমান দি দিছোঁ, নিমখো অকণমান দি দিম। এতিয়া গোটেইখিনি ভালকৈ সানি ল'ম, ধুনীয়াকৈ সানি ল'ম, গোটেই যাতে হালধি আৰু নিমখ মিক্স হৈ যায় মাছখিনিত। এনেই পাভ মাছ টেঙা খালেও ভাল লাগে, কিন্তু আজি ভাবিলোঁ সৰিয়হ দি খাওঁ বুলি। সেয়া সনা হৈ গ'ল। এতিয়া কেৰাহীখন পাতি দিছোঁ, কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হৈ লওক, তাতে অকণমান তেল দি দিম। এতিয়া তেল নিজৰ মতে দিব। মাছখিনি এতিয়া ভাজি ল'ম ভালকৈ, ৰঙচুৱাকৈ ভাজি ল'ব লাগিব মাছখিনি। এফালে ভজা হৈ গৈছে, ইফালেও ভালকৈ ভাজি ল'ম ৰঙচুৱাকৈ। সৰিয়হ দি বনাম সেইকাৰণে ৰঙচুৱাকৈ ভাজি লৈছোঁ। এইখিনি মাছ হৈ গ'ল আৰু এইখিনি আছে, এইখিনিও এনেধৰণেই ভাজি ল'ম। গোটেই মাছখিনি ভজা হৈ গ'ল। এতিয়া মিক্সি জাৰ এটা লৈ ল'ম, তাতে সৰিয়হখিনি পেষ্ট বনাই ল'ব লাগিব। সৰিয়হখিনি দি দিছোঁ, লগতে নহৰু কেইফুটামান দি দিম, এটা কেঁচা জলকীয়া দিম, বিশেষ বেলেগ একো নিদিওঁ। এইখিনি পেষ্ট বনাই ল'ম। পেষ্ট হৈ গৈছে। এতিয়া সেই একেখিনি মাছ ভজা তেলতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এয়া দেখিছেনে, পিঁয়াজ ভজা হৈ গৈছে। এতিয়া পেষ্টখিনি ঢালি দিম। পেষ্টখিনি ভালকৈ শুকানকৈ ভাজিব লাগিব। সৰিয়হৰো কেঁচা গোন্ধ এটা আছে, কেঁচা গোন্ধও যাব লাগিব। শুকানকৈ পূৰা ভাজি ল'ব লাগিব, যাতে তেলখিনি বিৰিঙি উঠে। এয়া দেখিছেনে, শুকাই গৈছে। এয়া তেল বিৰিঙি উঠিছে, দেখিছে নাই? এয়া দেখিছে কি ধুনীয়াকৈ। এতিয়া তাতে হালধি এচামুচ দিম, নিমখ এচামুচ, জলকীয়া গুড়া আধা চামুচ দিম। বিশেষ একো মছলা নালাগে। সৰিয়হ দি বনালে মই এনেকৈয়ে বনাওঁ, একো মছলা নিদিওঁ। এয়া শুকান হৈ গ'ল, দেখিছেনে, একদম ধুনীয়াকৈ ভজা হৈ গ'ল। পানী দি দিছোঁ, মই 1.5 গিলাচ পানী দিছোঁ। আপোনালোকৰ জোখৰ মতে দিব। মই গ্ৰেভিকৈ বনাম সেইকাৰণে 1.5 গিলাচ দিছোঁ, আকৌ শুকাবই। এতিয়া উতল আহিবলৈ ঢাকি দিছোঁ। উতল আহি গ'ল, দেখিছেনে কি ধুনীয়া উতল আহিছে। এতিয়া উতল আহি গৈছে। এতিয়া ইয়াতে মাছখিনি দি দিম। মাছখিনি আৰু ভালকৈ উতল আহিলে দিলে ভাল হয়। গোটেই মাছখিনি এনেকৈ দি দিম। এতিয়া দেখিছেনে কি ধুনীয়াকৈ হৈছে। এতিয়া 2টা কেঁচা জলকীয়া দিম ওপৰতে, বিশেষ বেলেগ একো নিদিওঁ। এতিয়া অকণমান হিলাই দিম আৰু গোটেই মাছখিনি মিক্স হৈ যায় যাতে ভালকৈ জলকীয়াৰ লগত। হৈ গ'ল আৰু মোৰ ৰেচিপি ৰেডি হৈছে। এতিয়া ওপৰতে কেঁচা তেল দিছোঁ আধা চামুচ। এনেকৈ কেঁচা তেল দিলে খাই ভাল লাগে। সৰিয়হ দি বনালে সদায় ওপৰতে, যিকোনো মাছ বনালে সদায় ওপৰতে কেঁচা তেল দিলে বৰ ধুনীয়া হয় খাবলৈ, সোৱাদটো টেষ্ট হয়। হৈ গ'ল, গেছটো অফ কৰি দিছোঁ, প্লেটিং কৰি দিছোঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যাতে মই নতুন ভিডিঅ' লৈ আহোঁ তেতিয়ালৈকে বাই বাই।